নমস্কাৰ গুড মৰ্নিং আজি এটা গৰমত খাব পৰা ব্যঞ্জন লৈ আহিছো আপোনালোকে ডাব খালে ডাবৰ নাৰিকলখিনি পেলাই দিয়ে নহয় জানো মই আজি তাৰে এটা আইচক্ৰীম কৰিম চাব সেইখিনি মই অকমান একেবাৰে পাতল হোৱাৰ পৰা অকমান ডাঠ হৈছে কিন্তু একেবাৰে কোমলীয়া হৈ আছে তেনেকুৱা নাৰিকলখিনি মই বাকলি গুচাই কাটি ললো তাত চেনি আৰু অলপ ক্ৰীম দি মিক্সিত মিহি পেষ্ট বনাই লৈছো ডাঙৰ বলটোত দেখিছে যে হেয়া হৈছে হুইপ ক্ৰীম মই উলিয়াই থৈছো বেছি একো নালাগে আপোনাৰ এয়া হৈ গল পেষ্ট চেনি আধা কাপ লাগিব হুইপ ক্ৰীম একাপ ক্ৰীম দিছো 200 মিলিলিটাৰ আৰু নাৰিকল প্ৰায় 1.5 টা মান এখিনিৰে হৈ যাব এখিনিও পেষ্ট কৰি লওঁ চেনি আৰু ক্ৰীম দি ক্ৰীম নাথাকিলে আপোনালোকে অলপ পাউডাৰ গাখীৰো দিব পাৰিব বা হুইপ ক্ৰীম নাথাকিলে তেতিয়া এনে ক্ৰীম দিয়ে হ'ব হৈ গল মোৰ গোটেইখিনি নাৰিকল পেষ্ট কৰা এতিয়া মই হুইপ ক্ৰীমখিনি ফেটি লম হুইপ ক্ৰীমখিনি একেবাৰে ষ্টিফ হোৱালৈকে মই ফিটা নাই মাত্ৰ তাৰ ভলিউমটো বাঢ়িব দিছো এনেও হুইপ ক্ৰীম আপুনি দুগুণ মান হৈ যায় ফিটিলে এতিয়া মই ইয়াতে নাৰিকলৰ পেষ্টটো মিলাই দিম অকমান খুৰখুৰিয়াকে থৈছো এভাগ একেবাৰে ফাইন পেষ্ট কৰিছো খুৰখুৰিয়াকে থবও পাৰে নথবও পাৰে দুইটাই ফাইন পেষ্ট কৰিব পাৰে তেতিয়া মুখত অকমান নাৰিকল লাগে আৰু খুৰখুৰিয়াকে দিলে এখিনি ফিটি মোৰ হৈছে গৰমতটো ডাবৰ পানী খোৱা হয়ে ডাবৰ পানী খালে নাৰিকলখিনি এনেকৈ কৰি চাব পাৰে এই কোমল নাৰিকলখিনি দি ডাব চিংৰিও কৰে বহুতে এতিয়া মই তাতে 2 চামুচ নেমু ৰস দি দিছো নেমু ৰসখিনি আকৌ এবাৰ ফিটি লৈছো আটাইখিনিতে ভালকে মিলি যোৱাকে হৈ গল এতিয়া মই লেমন জেস্ট মানে নেমুৰ বাকলিৰ সেউজীয়া অংশটো দিছো এটা ফ্ৰেশনেছ আহে নেমুৰ গোন্ধ আৰু নেমুতকৈ নেমুৰ বাকলিটোত বেছি গুণ থাকে নেমু হক বা কমলা হক বাকলিটোত তাৰ ফ্লেভাৰটো বেছি থাকে হৈ গল মোৰ এতিয়া মই এটা কন্টেইনাৰত থৈ দিম 8 ঘণ্টামান থলে হৈ যায় মই কিন্তু কালিলৈহে উলিয়াম ভালকে সেট হৈ যাব তেতিয়ালৈকে এতিয়া ঢাকন দি পেলাই মই ডিপ ফ্ৰিজত থৈ দিম কালিয়ে থৈছিলো আজি উলিয়ালো এতিয়া চাও কেনে হৈছে মোৰ আসলতে স্কুপাৰটো গুৱাহাটীৰ ঘৰত থাকি আহিলে মই কেনে ডালি উলোৱা চামুচখনেৰে কাম চলাইছো এখনেৰেও একে ভালেই হয় কিন্তু আৰু স্কুপত দিয়া নিচিনা পারফেক্ট নহয়
খাই চাবচোন আপোনালোকে, একেবাৰে সহজ আৰু এইটো ধৰক এনেই ব্যৱহাৰ নকৰা বস্তু, তাৰে বনালে ভালো লাগিব, খাবলৈ খুব সোৱাদ হয়, নাৰিকলৰ টেষ্ট এটা আহে। খাই চাব। মই ওপৰত অলপ গোলাপৰ পাপৰি, কাঠবাদাম আৰু পিস্তা দি দিছোঁ। আপোনালোকে যেনেকৈ মন যায় পৰিৱেশন কৰিব পাৰে, একো নাই, কিন্তু খাবলৈ খুবেই ভাল হয়। কৰি চাব, একো টান কামো নহয়। মিক্সি নাথাকিলেও, হেণ্ড মিক্সাৰ নাথাকিলেও পাৰিব। ধন্যবাদ।